জানকীৰ এটা কাহিনী পাম জানকীৰ লগত আমি দেখিবলৈ পাম কলাজত সেই সময়ৰ চাহ বাগিচা অঞ্চলত কি অৰাজকতা চলিছিল কেনেকুৱা ধৰণৰ অত্যাচাৰ হৈছিল তাত আৰু তাৰ পৰা আজি চাহ বাগানে কেনেধৰণে আজি পৰিৱেশত আহি উপনীত হৈছে বা আইমণিৰ দৰে আমি এটা কাহিনী চাবলৈ পাম যিটো কাহিনীত আইমণিয়ে এজনী সৰু ছোৱালী কিন্তু এটা পৰিৱেশত এটা আতংকিত পৰিৱেশত তাই কেনেকৈ মেচিউৰিটি অৰ্জন কৰিছে পৰিপক্কতা অৰ্জন কৰিছে ককায়েকৰ প্ৰতি এটা ভাল পোৱা দেউতাক নাই মাকে ডাঙৰ দীঘল কৰিছে ডাঙৰ ককায়েকটোৱে খেতি বাতি কৰি পৰিয়ালটো চলাই নিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে সৰু ভাইকটো আলফা আন্দোলনত গৈছে এখন বেলেগ দেশ গঢ়িব সেই এখন ঘৰৰ ভিতৰতে বিভিন্ন ধৰণৰ মতাদৰ্শ সৃষ্টি হৈছে আৰু তাৰ ভিতৰত আইমণি আৰু আইমণিৰ মাকৰ কি অৱস্থা হৈছে সেইটো আমি কলাজত কিছুভাৱে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ যে এই মহিলাসকলে সেই সময়ত কেনেধৰণে নিজকে আগবঢ়াই নিছিল